মনিব কিবা এটা কওক। আমি বহাগৰ হুঁচৰি গাই তাৰপিছত ছাগলী, মুৰ্গী আৰু ডিম, মাছ সকলোখিনি আয়োজন কৰা হৈছে। এই আমাৰ আমন্ত্ৰিত অতিথি আমি কোৱাৰ পৰা আহিছে দুজনী। মনিব কিবা এটা কওক। আমি বহাগৰ হুঁচৰি গাই তাৰপিছত ছাগলী, মুৰ্গী আৰু ডিম, মাছ সকলোখিনি আয়োজন কৰা হৈছে। এই আমাৰ আমন্ত্ৰিত অতিথি আমি কোৱাৰ পৰা আহিছে দুজনী।